दोस्तों वेलकम टू माय यूट्यूब चैनल नरेश ब्लॉगলৈ স্বাগতম। तो আজি মই ইউটিউবত ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। তো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। যিটো পুখুৰী গৌৰীনাথ সিংহৰ ৰাজত্বকালত হেকেৰা বৰবৰুৱাই এই পুখুৰীটো খন্দাইছিল, যাৰ নামটোৱে হৈছে বৰবৰুৱা পুখুৰী। তো এইটো পুখুৰী প্ৰায় 20 হাত দ আৰু 15 বিঘা 1 কঠা 8 লোচা মাটিৰে পৰিপূৰ্ণ। এইটো এটা আহোম ৰাজত্বকালৰ ভিতৰত অন্যতম। দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব গেটখন মাৰি লওঁ, তাৰ পৰা ভিডিঅ'টো আপোনালোকে চাই থাকক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওক। তো আমি এতিয়া নাজিৰা কলেজ পাবলৈ হৈছোঁ। তো বলক। তো এইখনে আমাৰ কলেজখন। এইবছৰ ইয়াতে নামভৰ্তি কৰিছোঁ গ্ৰেজুৱেশ্যনৰ কাৰণে। এইখনে নাজিৰা কলেজ। এতিয়া আপোনালোকে ৰাইট চাইডে গ'লে নাজিৰা মেইন টাউনলৈ যাব পাৰিব। আমি যাম এতিয়া বৰ্তমান লেফ্ট চাইডে। তো বলক। তো ফাইনেলি জেগাডোখৰ পাই গ'লোহি। তো ভিডিঅ'টো স্কিপ কৰি চাই থাকক। এইটো পুখুৰীত মাছ বহুত আছে বুলি শুনিছোঁ। তো মাছক ব্ৰেড দিম, আপোনালোকে চাই থাকক। ডাঙৰ ওলাইছে।